এভৰিৱান, কি খবৰ আপোনালোকৰ? সকলোৰে ভাল চাগে নিশ্চয়, মোৰো ভাল। আজি দুপৰীয়া মোৰ কোৱাৰ্টাৰৰ আমাৰ কোৱাৰ্টাৰৰ পাছফালে সৰুকৈ কিবা এজোপা ৰুইছিলোঁ, সেই এজোপাৰ পৰা ছিঙি আনি দুপৰীয়াৰ আহাৰ মই কেনেদৰে ৰান্ধোঁ আপোনালোকক দেখাম বাৰু। বলক তেন্তে মোৰ লগত ভিডিঅ'টো চাই থাকিব আপোনালোকে। কি বনাওঁ, কি নবনাওঁ আৰু কি খুৱাই পঠালোঁ আজি মিষ্টাৰক দি দিলে, তাকে বলক তেন্তে। এইজোপা টেঙামৰা গছ মই খাবলৈ আনিছিলোঁ। খাবলৈ আনোতে আগেটা গোজ মাৰি দিছিলোঁ। গোজ মাৰি দিওঁতে এইজোপা বহুত ধুনীয়াকৈ হৈ উঠিছে আৰু তাৰে আজি মই কেইটামান আগ ছিঙি আনিছোঁ দুপৰীয়া ৰান্ধিবৰ বাবে। কেইটামান আগ ছিঙি ল'লোঁ আৰু আনফালে ভোট জলকীয়া দুজোপাও ৰুই থৈছিলোঁ। তাৰপাছতে তাৰে দুটামান ভোট জলকীয়া ছিঙি ল'লোঁ। দুজোপা এই মাছৰ কাৰ্টুনটোত ৰুই দিছিলোঁ মই। চাওকচোন ইমান ধুনীয়া হৈছে দেখিবলৈ, একদম অসংখ্য লাগিছিলে। ইয়াত ভোট জলকীয়া ছিঙাও হ'ল, এতিয়া শেহতীয়াৰ কাৰণে এইকেইটা সৰু হৈছে আৰু এইকেইটা মই বাছি লৈ মেলি এক্সট্ৰাকৈ প্লেট এখনত থলোঁ আৰু চালোঁ এই টেঙামৰাখিনিৰ লগত কি বনাব পৰা যায়। ভাবিলোঁ দুপৰীয়া ৰান্ধিবৰ বাবে টেঙামৰা, মচুৰ দাইল আৰু আহিনীয়া কচুৰ সৈতে দাইল এখন বনালোঁ আৰু আনফালে গাহৰি মাংস বইল কৰি থৈ দিয়া আছিলে অলপ। তাৰপাছত গাহৰি মাংস আৰু বন্ধাকবিয়ে বনাম এখন চব্জি আৰু আলু দি। এয়া মই আনফালে ধুই মেলি ল'লোঁ কচু, তাৰপাছতে টেঙামৰা, দাইল আৰু এইখিনি মই কুকাৰত পাতি দিলোঁ। এইখিনি যেনিবা মই নেদেখালোঁ কেনেকৈনো বনাওঁ, আপোনালোকে সকলোৱে জানেই, সেইবাবে দেখুওৱা নহ'ল। এতিয়া মই থালিখন প্ৰস্তুত কৰোঁ আহক। এওঁ ডিউটিলৈ যাবলৈ হ'বৰে হ'ল, সেইটো কাৰণে মই লগালগ এই থালিখন সজাই লৈ ভিডিঅ' এটা কৰি দিলোঁ। এইয়া চাওক, গাহৰি মাংস আৰু বন্ধাকবি আলু বনাইছিলোঁ শুকান চব্জি। তাৰপাছতে সেয়া ভাত বনাইছিলোঁ। এইয়া থালিখন সজাই লৈছোঁ আৰু আনফালে আহিনীয়া কচু, টেঙামৰা আৰু মচুৰ দাইল বনাইছিলোঁ। তাৰপাছতে এইয়া চাওকচোন, এনেকৈ খায়ো ভাল লাগে গৰমৰ পিছে দেই। তাৰপিছতে আনফালে চালাড এখন বনাইছিলোঁ গাজৰ পিঁয়াজেদি। তাৰপাছতে এইয়াই আজি দুপৰীয়া আহাৰ আৰু লগালগ মই এওঁক খাবলৈ দিয়াৰ আগতে ভিডিঅ' এটা বনাই ল'লোঁ। তাৰপিছতে এতিয়া মই এওঁক খাবলৈ দিওঁ। ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাবলৈ নাপাহৰিব দেই। আৰু নতুন যিসকলে মোৰ এই চেনেলটোৰ ভিডিঅ'টো দেখিব পাইছে তেওঁলোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আৰু আজি এই থালিখন কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব দেই। আৰু আকৌ এটা পুনৰ নতুন ভিডিঅ' লৈ মই আপোনালোকৰ মাজলৈ আহিম। আজিলৈ বাই বাই।